আচ্ছা বাইদেউ, আপোনাক এই আপুনি যেহেতু অলপ আগতে ক'লে যে ছোৱালী বিচাৰি অভিনেত্ৰী বিচাৰি জয়মতীৰ কাৰণে তেখেতে বহুত কষ্টৰ সন্মুখীন হৈছিলে, আপুনি এই বিষয়ে আৰু কি পিছত গম পালে আপোনাৰ দেউতাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে? জয়মতী যিগৰাকীয়ে কৰিলে আয়দেউ কেন্দ্ৰিক হৈ তেখেতৰ বিয়াই নহ'ল, আনকি তেখেত বদনামী হৈ থাকিলে, গতিকে আমি সেইটো জানো। গতিকে সেই সময়ৰ অসমৰ পৰিৱেশ যে সঁচাকৈ নাৰীৰ পক্ষে ওলাই অহা মুক্তি, নাৰী মুক্তিৰ ধৰণৰ ধাৰণা বা নাৰীয়ে সকলো দিশত কাম কৰিব পাৰে, তেতিয়াৰ অসমত ভাবিব নোৱাৰা কথা, আজিৰ পৰা 90 বছৰৰ আগৰ কথা। গতিকে সেই সময়ৰ কথা আপুনি কি জানে বা আৰু কি গম পাইছিলে পিছত আমাক অলপ জনাওক। প্ৰথমতে আমি শুনিছিলোঁ যে যেতিয়া মানে বিজ্ঞাপন দিলে খবৰ কাগজত যে এনেকৈ এখন চিনেমা কৰিম, তেতিয়া মানুহে চিনেমাৰ বিষয়ে বেছিভাগে শুনাই নাই, তথাপি বিজ্ঞাপন দিলে আৰু যিবিলাকে নাটক কৰে তেওঁলোকে জানে আৰু তেওঁ বিজ্ঞাপন দিলে যে এনেকৈ পুৰুষ মহিলা মানে লাগিব এনেকৈ হেৰি কৰিবলৈ। কিন্তু আগতে বেছিভাগ নাটকত ছোৱালীৰ অভিনয়বোৰ সদায় ল'ৰা, সৰু চেঙেলীয়া ল'ৰাবিলাকে অভিনয় কৰে। এতিয়া দেউতাই তাত লিখিও দিছে যে কোনো মহিলাৰ পাৰ্ট লোৱা অভিনয় কৰা মানে মানুহে এপ্লাই কৰিব নালাগে, মানে কাৰো তেনেকুৱা মানে প্ৰতিবেদন গ্ৰহণ কৰিব নোৱাৰোঁ, আমি নকৰোঁ এনেকৈ ক'লে। তাৰপিছততো চব আহিল, বহুতৰ আহিল পুৰুষৰ, কিন্তু মহিলা নাহিল। তেওঁতো তেতিয়া মহাচিন্তাত পৰি কোনো মহিলা এইটো নহয়। এবাৰ বোলে এজন নগাঁৱৰ মানুহে, পিছত আমি শুনিলোঁ চিঠি এখন ক'ৰবাত আছিল নেকি, তেওঁ মানে চিঠি এখন দিছে নগাঁৱৰ মানুহ এজনে। তেওঁ লিখিছে যে মোৰ পৰিবাৰক মই জয়মতীৰ চৰিত্ৰটো কৰিবলৈ দিব পাৰিম, কিন্তু মোক গদাপাণি দিব লাগিব। কিন্তু সেইটোতো নহ'ব। আৰু গদাপাণি বা জয়মতী তেওঁলোকৰ যিটো চেহেৰা, মুখা মানে গড় ধৰণ কৰণ, তেওঁ আহোম হেৰি সম্প্ৰদায় হ'ব লাগিব, যে সেই মানুহকতো ল'ব নোৱাৰে, কোনোবাই তেনেকুৱা ধৰণৰ উপজাচি আহিলেও নোৱাৰে। সেইকাৰণে দেউতাই সেই বিষয়ে, আৰু যেতিয়া মানে বিজ্ঞাপন দিছিল তাত মানে মহিলাৰ কাৰণে আহোম গঢ়ি শব্দটো লিখি দিছিলে, যাতে তেনেকুৱা মহিলাই হেৰি কৰে। তাৰপিছতো নাপাই পেলাইতো তেওঁ বহুত হেৰি কৰিলে, তেনেকৈ সোধাসুধি মানুহৰ পৰা গালিও খালে। তাৰপিছত গোলাঘাটৰ এজন ডিম্ব বৰগোহাঁই বুলি দেউতাৰ লগত ভাল আছিল, তেওঁ তেতিয়া ক'লে যে এনেকৈ মই এটা খবৰ পাইছোঁ, মানে আছে এগৰাকী বয়সস্থ মহিলা, আৰু কেইবাগৰাকীওতো মহিলা লাগিব, এগৰাকী বয়সস্থ মহিলা আছে, তেওঁৰ নাম মোহিনী ৰাজকুমাৰী, আৰু এজনী তেওঁৰে মানে সম্পৰ্কীয় এগৰাকী ছোৱালী আছে কম বয়সীয়া, আৰু যি মানে জয়মতীত হেৰি কৰিব পাৰিব, তেনেকুৱা এজন। দেউতাইতো শুনি খুব ভাল পালে, কৈছে তুমি তেওঁলোকক বঢ়াই বুজাই আনা। প্ৰথমতেতো কোনো আহিব নোখোজে বা চিনেমা কি বস্তু নাজানেই, আৰু অসমীয়া গাঁৱৰ ছোৱালী, মানে অসমীয়া সাধাৰণতে অসমীয়া ছোৱালীবোৰ অতি লাজকুৰীয়া, অসমীয়া মানুহৰ এইটো এটা স্বভাৱেই। গতিকে মানে ক'লে তুমি মানে তেওঁলোকক আনা, মই কথা পাতি ল'ম, তাৰপিছত হেৰি হ'ব। তাৰপিছত তেওঁলোকক বুজাইছে যে এনেকৈ চিনেমা কৰিব লাগে, তেওঁ চিনেমাটো সিহঁতে সম্ভৱপৰ নহয় বুজাটো। তেতিয়া ক'লে নহয় ফটো তুলিব, আৰু জাহাজত ফুৰিবলৈ লৈ যাম আৰু ফটো তুলিব, সেইবুলি ক'লে। তেওঁলোকেতো খুব ফূৰ্তি পাইছে, আমি ফটো তুলিম, জাহাজত ফুৰিব। দুইগৰাকী আহিলে আৰু জাহাজত উঠি লৈ ভোলাগুৰি বাগান পালেহি, গমেৰী ঘাটত নামিলে, তাৰপৰা দেউতা আহি গাড়ীৰে লৈ গ'ল। ভোলাগুৰিত দুদিনমান আছে। তেওঁলোকক তেতিয়া অভিনয়ৰ কথা ইমান কোৱা নাই, আৰু তেওঁলোকে প্ৰথমতে জয়মতীক নামটো সুধিলেও ইমান লাজকুৰীয়া ন, মূৰটোৱে নুঠিলে সৰু ছোৱালীজনীয়ে 14-15 বছৰ বয়সৰ। তেতিয়া দেউতাই চিন্তা কৰিলে যে তেওঁতো মাত উলিয়াব লাগিব, অভিনয় কৰাটোতো সহজ কাম নহয়। তেনেকৈ তেওঁলোকৰ কেইদিনমান থকাৰ পিছততো মোহিনী ৰাজকুমাৰী ঠিকেই আছে, কিন্তু জয়মতী সৰু ছোৱালী, তেওঁ আইদেউ সন্দিকৈ, তেওঁ মানে একদম কন্দা কটা আৰম্ভ কৰিলে, নাই মই নাথাকোঁ, মই ঘৰলৈ যাম। তেতিয়া দেউতাই ভাবিলে এবাৰ হাতত পাইছোঁ এগৰাকী, ইমান মানে একদম চব পিনে মিলি গৈছে, গতিকে তেওঁক মানে কেনেকৈ ৰাখিব পাৰোঁ, জোৰ কৰিতো গাৰ জোৰেৰেতো মানুহক ৰখাব নোৱাৰি, বঢ়াই বুজাই সৰু ছোৱালীজনীকতো বুজোৱাটো সম্ভৱৰ নহয়। তেতিয়া তেওঁ কি কৰিলে, দেউতাকক মতাই পঠিয়ালে। দেউতাক আহিল,
আহি পেলাই দেউতাই গোটেইখিনি কথা তেওঁ ভাঙি পাতি ক'লে যে এনেকুৱা আমি কৰিব খুজিছোঁ। দেউতাকে শুনি কথাটো ভাল পাইছে। ছোৱালীজনী যেতিয়া আহিছেই, গতিকে মানে অভিনয় কৰিব লাগে আৰু পাৰিশ্ৰমিক দিম বুলি কৈছে। তেতিয়া দিনত বোলে 500 টকা দিছিল। তেতিয়া পাৰিশ্ৰমিকো দিলে, দি পেলাই ক'লে যে তেওঁ মানে দেউতাকেও ক'লে যে নাই থাকক। দেউতাকেও বঢ়াই বুজাই ছোৱালীক গ'ল আৰু তাৰপিছত তেওঁলোক থাকি পেলাই আৰু এবছৰ ধৰি মানে তেওঁলোকৰ লগত দেউতাই কথা বতৰা পাতি মহিলাৰ শিবিৰ বেলেগ, পুৰুষৰ শিবিৰ বেলেগ, তেওঁলোকক পঢ়া শুনা শিকাবৰ কাৰণেও কোনোতো নপঢ়িছিল তেতিয়া ছোৱালীবোৰে। তেতিয়া তেওঁলোকক পঢ়া শুনাৰ ব্যৱস্থাও কৰিলে, আবেলি খেলা ধূলা কৰে, শিবিৰলৈ দেউতা যায়। অইন পুৰুষক তালৈ যাবলৈ নিদিয়ে, কাৰণ মানুহে এনেই সন্দেহ কৰে। তাতে কোনোবা পুৰুষ আহিলে মানুহে ক'ৰবাত কিবা বদনাম উলিয়াব, কোনো ধৰণৰ যাতে তেনেকুৱা নহয়, সেইকাৰণে দেউতাক খুব সাৱধান আছিলে। আৰু তেওঁলোকে ককাইদেউ বুলি খুব দেউতাক শ্ৰদ্ধা ভক্তি কৰিছিলে। দেউতা খুব বেছি বয়সীয়াল নাছিল যদিও খুব মানে তেওঁ মানে ব্যক্তিত্ব এনেকুৱা আছিল নহয়, চবেই তেওঁক ভক্তি কৰিছিলে। তেওঁলোকে তেনেকৈ দিন কটাই লাহে লাহে জয়মতী মানে লাহে লাহে মাত ওলাল। দেউতাই নিজে লিখি থৈ গৈছে, যিজনী ছোৱালী মানে নামটো সুধিলেও নকয়, মাত উলিয়াওঁতে এবছৰ লাগিল, কিন্তু যেতিয়া তেওঁ অভিনয় কৰিলে ইমান ভাল কৰিলে যে মানে তাৰ তুলনা নাই জয়মতীয়ে। আৰু অসমীয়া মহিলাৰ মানে এটা কথা, খুব অল্পভাষী। অসমীয়া মহিলাই বেছি কথা নকয় আৰু চিঞৰ বাখৰ কৰিও কথা নকয়, যিবোৰ সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী বোৱাৰী। গতিকে মানে জয়মতীৰ সংলাপ খুব কম আছে। যিকেইটা কথা কৈছে সেইকেইটাই মানে খুব ভালকৈ কৈছে আৰু যিখিনি অভিনয় কৰিলে। কিন্তু তেওঁ অভিনয় মানে ইমান ভাল কৰিছে, সংলাপৰ তাত দৰকাৰো বেছি নাছিল, এনেকুৱা হ'ল। তেনেকৈ মানে কিন্তু পিছত মানে যেতিয়া মই আকৌ বহুত বছৰৰ পিছত যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ বিয়া হৈ, তাত কাগজত এবাৰ পালোঁ যে জয়মতীক বোলে কিডনেপ কৰি আনিছে, তেওঁক ফুচুলাই আনিছে, এনেকুৱা ধৰণৰ। তেতিয়া শুনি পেলাই খুব বেয়া লাগিলে। তাৰপিছত এজন মানুহ এদিন আহিছে, তেওঁ সেই গোলাঘাটৰ পিনৰে মানুহ, কিবা বেলেগ কামত আহি পেলাই মোক এইখিনিতে লগ পালে। আপুনি ক'ৰ কি সুধিলে, মই এনেকৈ তেজপুৰৰ বুলি ক'লোঁ। কোন পৰিয়াল? মই আগৰৱালা পৰিয়াল বুলি কওঁতে তেতিয়া গম পালে দেউতাৰ কথাটো। তেওঁ ক'লে আপোনালোকক পৰিয়ালক খুব বেয়া পাইছোঁ দেই, আপোনালোকে জয়মতী ছোৱালীজনীক খবৰ নকৰিলে, সৰু ছোৱালীজনীক এঘৰীয়া কৰি দিলে। মই কৈছোঁ সেইটোতো আমাৰ পৰিয়ালৰ গাত দোষ নহয়। তেনেকৈ তেওঁ কৈ থ'লোঁ, আপোনাৰ পৰিয়ালৰ গাত, আপোনালোকৰ সমাজেহে কৰিলে সেইটো, তেওঁৰ হেৰিটো পৰিয়ালৰ গাত দোষ নাই। দেউতাইতো অভিনয় কৰাৰ পিছত তেওঁক যিখিনি পাৰিশ্ৰমিক লাগে সসন্মানে গৈ ঘৰত থৈ আহিছিল। তাৰপিছত সেইবোৰ আপোনালোকেহে কৰিলে, সমাজেহে কৰিলে। তাৰপিছত মোৰ এজন দদাইদেউ আছিলে, তৰুণ আগৰৱালা বুলি, চন্দ্ৰকুমাৰ আগৰৱালাৰ ল'ৰা। তেওঁ মানে গুৱাহাটীতে থাকে, মই তেওঁক প্ৰায়ে লগ পাই থাকোঁ। এদিন সুধিলোঁ, দদাইদেউ আপোনালোকেতো খুব মানে এনেকৈ দেউতাৰ লগত আপুনি অনবৰত আছিল, লগত ফুৰে, জয়মতী কৰা সময়তো আছিল, আপোনালোকে কেলৈ বাৰু জয়মতীক খবৰ নকৰিলে? দেউতাই কিয় খবৰ নকৰিলে? আইদেউ সন্দিকক কিয় খবৰ নকৰিলে? তেওঁতো ইমান মানে কষ্ট পালে। তেতিয়া দদাইদেউ মানে খুব হাঁহি উঠিছে। তেওঁ কৈছে আৰু কি কবি আৰু বোলে, কি কাণ্ড আমাৰ হৈছিল। মই কৈছোঁ কওকচোন। তেওঁ তেতিয়া ক'লে বোলে আমাৰ ডিব্ৰুগড়ত তেওঁ গৈছিল, দেউতাও আছিলে। ক'লে বোলে দেউতাই ক'লে তৰুণ, তেওঁৰ নাম তৰুণ, বলচোন আমি আইদেউ সন্দিকৈ খবৰ এটা লৈ আহোঁ, মোহিনী ৰাজকুমাৰী আইদেউ সন্দিকৈ, এওঁলোকৰ খবৰ এটা লৈ আহোঁ ব'ল, গোলাঘাটৰ মুহুৰা মুখলৈ যাওঁ। তেওঁ গাড়ী লৈ পেলাই দেউতাহঁত আহিল আৰু আহি পেলাই পাইছেহি, গাঁওখন সোমাইছে। সোমাওঁতে আৰু তেতিয়া মানে মানুহবিলাকে কোনখন কাৰ গাড়ী চিনি পায়, অহা যোৱা কৰি থকা দেখে নহয়, নাছিলতো, কম গাড়ী আছিল। গাড়ীখন চিনি পাই ল'ৰা কিছুমানে বোলে গোট খাই আছিল এঠাইত, চিঞৰিছে বোলে ছোৱালী চোৰৰ গাড়ী আহিছে বোলে, ছোৱালী চোৰৰ গাড়ী আহিছে। কোনোবাই বোলে শিল দলিয়াবও খুজিছে। তেতিয়া এই তৰুণ দদাইদেউ ক'লে, ককাইদেউ আমি তেওঁলোকৰ তালৈ নোযোৱাই ভাল হ'ব, আমি ইয়াৰ পৰাই উভতি যাওঁ। আমি গ'লে তেওঁৰো অমংগল, আমাৰো অমংগল। গতিকে তেওঁ মানে আকৌ এটা নতুন পৰিস্থিতিৰ সন্মুখীন হ'ব, গতিকে আমি ঘূৰি যোৱাই ভাল। সেই তেনেকুৱা পৰিস্থিতিবোৰ হৈছিলতো, মানুহেতো নাজানে, ভাবে যে ফুচুলাই আনি পেলাই কৰিলে, তাৰপিছত জয়মতীক এঘৰীয়া কৰিলে, তেওঁলোকে মানে একো নকৰিলে। আচলতে সেইটো। আৰু তেতিয়া আমিওতো ভাবিছিলোঁ, আমাৰো বেয়া লাগিছিল যে কিয় এনেকুৱা হ'ল কথাটো। তেতিয়া আমি যেতিয়া আচল কথাবোৰ গম পালোঁ, ভাগ্যে মই দদাইদেউক সুধিলোঁ বুলিহে কথাটো ওলাল। আৰু সেই মানুহজনে মোক যেতিয়া তেনেকৈ ক'লে, আৰু কাগজতো মই পালোঁ কিডনেপ কৰা কথাটো, তাৰ আগতে সেইবোৰ কথা ভবাই নাই। কিন্তু যেতিয়া শুনিলোঁ তেতিয়া মই কথা